নমস্কাৰ। আজি এটা নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজিৰ ভিডিঅ'টো হৈছে যিটো আমাৰ অসমত বানপানী হৈ আছে তাৰ ওপৰত অকণমান কথা পাতিবলৈ বিচাৰিছোঁ আৰু আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া চোৱা, আমাৰ অসমত 3খন ডিষ্ট্ৰিক্টত বানপানী হৈছে আৰু সেই বৰ দুখ লগা ঘটনা হৈ আছে দেখিবলৈ। আৰু এতিয়া দেখিবলৈ মানে ঘৰ-দুৱাৰ বোকা পানী, ঘৰ-দুৱাৰ নষ্ট কৰিলে, লগতে পশুধন, কৃষিৰ ক্ষেত্ৰত ধান খেতি, ফল মূল গোটেই মানে সমস্ত মানে ক্ষতি কৰিলে। এতিয়া চৰকাৰে কিছু কিছু সাহাৰ্য দিয়াৰ কথা কৈ আছে, লগতে আমাৰ অসমবাসী ৰাইজে গোটেই মানে সহযোগ কৰিছে। আৰু বানপানীৰ যিটো ক্ষয়ক্ষতি কৰিলে বান সাহাৰ্যও দিবলৈ কৈ আছে, এতিয়াও কৈ আছে আৰু বহুতখিনি মানে সহায় কৰিছে। এই ক্ষেত্ৰতে মানে আমাৰ অসমৰ জুবিন গাৰ্গে কৈছিলে যে জীৱনত মানে জিৰো মৃত্যুৰ পিছত বুলি কৈছে। গতিকে মানুহ থকাতে যিটো মানে বানপানী হওক, কিবা ঘটনা হ'লে ডাঙৰ সেই সময়ত নিজৰ টকা পইচা নাথাকিলেও আনৰ পৰা মানে খুজি মাগি হ'লেও মানে সহায় কৰিব কৈছিলে আমাৰ মৰমৰ জুবিন গাৰ্গে। তেনে ক্ষেত্ৰত আজি প্ৰতিফলিত দেখা পোৱা গৈছে। গোটেই অসম ৰাইজে মানে সহায় কৰিবলৈ বিচাৰিছে বান সাহাৰ্য কৰি, আৰু প্ৰায় বজাৰ ঘাটে দেখা গৈছে। তেনেকৈ জুবিন গাৰ্গেও মানে গৈছিলে। ৰাইজৰ লগত থকাটো বহুতখিনি কৰ্তব্য বুলি পেলাই জুবিন গাৰ্গে কৈছিলে। মানুহৰ জীৱনত একো নাই, মৃত্যুৰ পিছত কিন্তু শূন্য বুলি কৈছে। মানুহ থকাতে মানে যদিও নিজৰ টকা পইচা নাথাকে, আনৰ পৰা খুজি হ'লেও মানে দান কৰিব দিছে, তেনেকৈ কৈছে। আৰু যিবোৰ সহায় কৰিলেও মানে এটা মহৎ কাম হয়, সেইটো এটা হয়। কিন্তু যিবোৰে মানে এতিয়াও বান সাহাৰ্যৰ বাবে গৈ আছে, মই দূৰৰ পৰা একেবাৰে চিলুট জনাইছোঁ, অভিনন্দন জনাইছোঁ। হাজাৰবাৰ ভাল লাগিছে। সেইটোৰ ওপৰত মই আপোনালোকক জনালোঁ। যিসকলে বান সাহাৰ্য দি আছে তেখেতসকলক বহুত বহুত ধন্যবাদ অন্তৰৰ পৰা। নহ'লে আজি বানাক্ৰান্তই পানী এটোপৰ কাৰণে মৃত্যু মুখত পৰিব লগা হয়। আজি ইউটিউবৰ, ফেচবুক, ইনষ্টাগ্ৰামৰ দেখি বহু মানুহে মানে উপাৰ্জন কৰি বান সাহাৰ্যবিলাক দিবলৈ সক্ষম হৈছে। আজি ব্যৱসায়, ডাঙৰ বিজনেছমেন আজি আগবাঢ়ি যোৱা নাই। সেইবাবে আজি বহুতখিনি ফেচবুক, ইনষ্টাগ্ৰাম বা ইউটিউবাৰবিলাকে বহুতখিনি সহায় কৰিছে। আৰু সেই জুবিন গাৰ্গে কৈছে সহায় কৰিব দিছে, যি বিপদ আপদ আহিলে। সেইটোৱে আৰু ভাল লাগিছে। শেষত ধন্যবাদ থাকিল।